নমস্কাৰ। তেলিহাল আমাৰ খেলপথাৰত শিশুপানী তেলিহাল খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে যিটো আমাৰ ইউনাইটেড বড়ো পিপুল ফেডাৰেশ্যন চমুকৈ UBPFৰ আমাৰ যিটো পূৰ্ণ প্ৰস্তুতি চলি আছে। আমাৰ কাৰ্যসূচী 26 আৰু 27 তাৰিখে আছিলে, কিন্তু যেহেতু আমি মুখ্য অতিথি হিচাপে BTCC ভাগৰামা মহিলাৰী ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছোঁ, সেই গতিকে তেওঁৰ সময়সূচী মতে আমাক এদিন পিছুৱাবলৈ দিছে। আমি 28 তাৰিখে আমাৰ কাৰ্যসূচীটো লৈ গৈছোঁ। সেই গতিকে প্ৰথমে 26-27 আছিলে, এতিয়া আমি প্ৰগ্ৰামটো কৰিছোঁ 27-28। অহা 28 তাৰিখে আমাৰ BTCC ভাগৰামা মহিলাৰী আমাৰ এই ইউনাইটেড বড়ো পিপুল ফেডাৰেশ্যনৰ মুকলি সভাত আমাৰ মাজত উপস্থিত থাকিব। সেই গতিকে সমূহ ৰাইজক আমি জনাইছোঁ যে আমাৰ কাৰ্যসূচী এদিন আমি পিছুৱাইছোঁ, আৰু সেই গতিকে 27 আৰু 28 তাৰিখে আমি খুব কালাৰফুলকৈ পূৰ্ণ প্ৰস্তুতিৰে আমি ইতিমধ্যে আমাৰ কামখিনি আমি সম্পূৰ্ণ কৰিবলৈ প্ৰায় শেষে হৈছে আমাৰ। সেই গতিকে সকলো ৰাইজকে আমি আমাৰ এই দুদিনীয়া কাৰ্যসূচীত যিমান এই অঞ্চলৰ জাতি জনগোষ্ঠী আছে সকলোৱে আমাৰ সহায় সহযোগ কৰিব বুলি আমি আশা ৰাখিলোঁ।